हेलो फ्रेंड्स আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল অৰ্ণৱ শৰ্মা ব্লগলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ SJ কেম এটা ল'ম বুলি, একশ্যন কেমেৰা এটা। আজি ফাইনেলি সপোন পূৰণ হ'ল। আপোনালোকক আনবক্সিং কৰি দেখাই আছোঁ নতুন ভিডিঅ' নতুন টপিকত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SJ কেম 4000 AR with Wi-Fi, 4K resolution, Wi-Fi, 30 meter waterproofing. Ahok kholu yate bohi di baru ahok ki ase baru sai lo ekdom premium type cover hoy bhal lagise cover to ekdom bhal quality jan lage look থৈ দিছোঁ বাৰু পিছত কথা পাতি আছোঁ এবাৰ এক্সেসৰিজ কি কি দিছে চাই লওঁ চাৰ্জাৰ দিছে USB টু মাইক্ৰ USB হেডফোন সৰি এইটো হ'ল হেলমেট মাউণ্ট হেলমেটত লগোৱা এইটো কিবা দিছে আৰু এখন বিল অফলাইন আনিছোঁ কেমেৰাটো ইউজাৰ মেনুৱেল চাইনিজ জাপানিজ কি কি লেখা আছে গম নাপাওঁ এইটো হ'ল আপুনি স্কেন কৰিব পাৰে বাকী একো নাই এখন কোনে নপঢ়ে বাকী চাই আছোঁ কেনেকুৱা ৰেজুলেশ্যন হয় আপোনালোকক দেখাই আছোঁ ৰেজুলেশ্যন কেনেকুৱা অন কৰি কিনে ছেটিংছবোৰ কেনেকুৱা চব বস্তু দেখাই আছোঁ বেয়া নহয় ঠিকে আছে বহুত মানে কি বিগিনাৰৰ কাৰণে বহুত ধুনীয়া হয় কেমেৰাটো আহক ইয়াৰ কভাৰটো খুলি লওঁ বাৰু ইয়াতে অপেন বুলি আছে কেনেকৈ খোলে এইটো হ'ল ৱাটাৰ প্ৰুফিং কেচিং হয় বহুত লাইট ৱেইট হয় কেমেৰাটো এইটো বহুত সৰু হয় কম্পেক্ট হয় কেমেৰাটো ভাল লাগে কেমেৰাটো প্ৰিমিয়াম টাইপ মেট ব্লেক আছে ইয়াতে SJ কেমৰ লগো 4000 4K ৰেজুলেশ্যন সেটিংছ আছে ইয়াতে আপুনি কি কি কৰিব পাৰে Ultra 4K আপোনালোকে চাই আছে আপোনাৰ SJ কেম 4000 AR সেইটোৰ ভিডিঅ' চাই আছে আপোনালোকে কেমেৰাটোৰ কোৱালিটি কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব আজি ৰাতি হৈ গ'ল সেই কৰোঁতে আনবক্সিং কৰোঁতে কালি মৰ্ণিং ওলাই যাম আপুনি চাই ল'ব মানে কেনেকুৱা হয় ৰেজুলেশ্যনবোৰ আউটডোৰত কেনেকুৱা ইনডোৰত কেনেকুৱা মাইকৰ চাউণ্ড কেনেকুৱা আহি আছে আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব থেংক ইউ এইটো হ'ল আপোনালোকৰ দিনৰ ৰেজুলেশ্যন হয় আপোনাৰ একশ্যন কেমেৰাটোৰে আপোনালোকে চাই ল'ব পাৰে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বহুত মানে আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ প্লিজ Bukan ada tu kau kan. Ai bukan kata
গণেশ মন্দিৰ এইটো ভিডিঅ' হৈছে আবেলি 6:30 পৰা 7:30 ভিতৰত এইখিনি টাইম অকণমান আবেলি হৈছে আৰু অকণমান আন্ধাৰ হৈছে ৰেজুলেশ্যনটো কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব দিনত কেনেকুৱা হৈছে আবেলি কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাব এখন বস্ত্ৰ উদ্যান হয় এখন পাৰ্ক হয় আহিব পাৰে ভিজিট কৰিব পাৰে শুৱালকুছিত আহিলে এখন শুৱালকুছি গেট হয় চাই লওক আপোনালোকে ভালদৰে শুৱালকুছি গেট ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টো যদি অকণমানো ভাল লাগিছে প্লিজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব একো নাযায় একদম ফ্ৰী হয় আপোনালোকৰ আৰু তাৰে নেক্সট ভিডিঅ'টোত গৈ আছোঁ পবিতৰা যাই আছোঁ পবিতৰালৈকে যাম চাই ল'ব ভিডিঅ'টো নেক্সট ভিডিঅ' থেংক ইউ ফৰ ৱাচিং